আমাৰ টেট টিচাৰ্ছ এছ'চিয়েশ্যনে এতিয়া জাষ্ট লগ কৰিলে মোক এটা মেমৰেণ্ডামত দিয়া হ'ল। তেখেতসকলে আশা কৰিছিল যে আজি মেমৰেণ্ডামখিনি দিব ডিৰেক্টলি চিফ ছাৰক, কিন্তু তেখেতে অনুপস্থিত হোৱাৰ কাৰণে মোৰ হাতত দিলে আৰু সেইখন মেটাৰ মই চিৰিয়াছলি চিফ ছাৰৰ লগত চিফ মহোদয়ৰ লগত টেক আপ কৰিম বা পাৰ্চিউ কৰিম। আৰু যদি বেলেগ ষ্টেটত যদি হৈ গ'ল আমাৰ BTR লেভেলতো হৈ যাব লাগে। আৰু মই যিমানখিনি মাজত শুনিছিলোঁ যে উইদিন এ শ্বৰ্ট পিৰিয়ড অফ টাইম সেইখিনি ঘোষণা কৰা হ'ব বুলি। ধন্যবাদ। এইটো দৰকাৰ আছিলে, তো সেইখনৰ উদ্বোধনী প্ৰগ্ৰামৰ ডেট তেখেতৰ পৰা লোৱা হৈছিল। তেখেত আজি ডেট দিছিলে, কিন্তু বিশেষ অসুবিধাত থকাৰ কাৰণে তেখেতে মোক দায়িত্ব দিলে যে তুমি যোৱা আৰু ফাউণ্ডেশ্যন যিটো লেয়িং চেৰেমনিটো সেইটো তুমি আগবঢ়াই দিয়া। আৰু সেই হিচাপে আজি ইয়াত দেখিবলৈ পালোঁ যে আমাৰ ফাউণ্ডেশ্যন ষ্ট'ন লেয়িং চেৰেমনি সেইখন হৈ গ'ল, অনুষ্ঠিত কৰা হৈ গ'ল। আৰু বিশ্বাস কৰোঁ যে এই বছৰৰ ভিতৰত আমি এইখন ৰবি হাজী ডিগ্ৰী কলেজৰ কাৰণে এটা একাডেমিক বিল্ডিঙৰ কাৰণে যি কাম আৰম্ভ হ'ব লাগে আৰম্ভ হ'ব আৰু তীব্ৰ গতিৰে আগবাঢ়িব। আৰু নিশ্চিতৰূপে ইয়াত যি ল'ৰা ছোৱালীবিলাকে বঞ্চিত হৈ আছিল এটা ভাল ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা, সেইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেডি হৈ যাব। আৰু এইখন অঞ্চলৰ যি আমাৰ বিশেষকৈ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাক আছে তেখেতসকলে লাভান্বিত হ'ব। আমি জানো যে এটা ভাল পৰিৱেশ গঢ়ি তোলাৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ মেজৰ ৰোল এটা প্লে কৰে। অকল এটা ইনষ্টিটিউশ্যন বিল্ড আপ কৰা হ'ল আৰু তাৰপিছত যদি আপোনালোকে ইনফ্ৰাষ্ট্ৰাকচাৰ ভালকৈ নবনায় বা সেই পৰিৱেশ যদি দিব নোৱাৰে তেনেহ'লে অলপ কোৱালিটি এডুকেশ্যনত কম্প্ৰমাইজ হৈ যায়। তো আমাৰ বিশেষ চৰকাৰৰ এইবাৰ বিশেষ ফ'কাছ হ'ল যে কোৱালিটিত কোনো কম্প্ৰমাইজ হ'ব নালাগে। আৰু সেইটোৰ কাৰণে যি সহায় সহযোগিতা আগবঢ়াব লাগে আমাৰ শিক্ষা অনুষ্ঠানবিলাকক আমি আগবঢ়াম। আৰু সেই মৰ্মে আজি এইখন অনুষ্ঠান ইয়াত হৈ গ'ল। ধন্যবাদ। 2019 আজিৰ যি মেইন কাৰ্যসূচী সেইটো আছিল যে ফাউণ্ডেশ্যন ষ্ট'ন লেয়িং চেৰেমনি অফ ৰবি হাজী ডিগ্ৰী কলেজৰ যিটো একাডেমিক বিল্ডিং। বিশেষকৈ আমাৰ ইয়াত ৰবি হাজী ডিগ্ৰী কলেজত আমি নতুনকৈ জড়িত হৈছোঁ ক'বলৈ গ'লে। আগৰ পৰা তেনেকুৱা ধৰণৰ এক্টিভলি জড়িত হোৱা নাছিলোঁ, কিন্তু এতিয়া বৰ্তমান যিহেতু এক্টিভলি জড়িত হৈ গ'লোঁ। আৰু ইয়াত বিভিন্ন ধৰণৰ আমাৰ সমাজ সেৱক যেনেকৈ হেমেন্দ্ৰ নাথ ব্ৰহ্ম ডাঙৰীয়া আমাৰ MLA বা আমাৰ এক্স এছিষ্টেণ্ট প্ৰফেচাৰ আছিলে গোসাইগাঁও কলেজৰ জিৰেণ বসুমতাৰী ডাঙৰীয়া, তেনেকুৱা কৰি আৰম্ভ কৰি আমি ইয়াৰ কলেজৰ লগত বা অনুষ্ঠানৰ লগত জড়িত হৈ গ'লোঁ। আৰু অহাৰ লগে লগে আমি চালোঁ যে সঁচাকৈ এইখন ইনষ্টিটিউশ্যনে বা কলেজে যিটো ছাৰ্ভিচ দি আছে সঁচাকৈ এইখন অঞ্চলৰ যিমান দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকে লাভান্বিত হৈ আছে। আৰু সেইকাৰণে আমি ভাবিলোঁ যে এইখনত ইম্পৰ্টেঞ্চ দিব লাগে। আৰু যিহেতু বৰ্তমান আমাৰ BTRৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া শিক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে আৰু তেখেতে কৈছে যে আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমি কম্প্ৰমাইজ কৰিব নালাগে। আৰু সেইকাৰণে আমি ভাবিলোঁ যে এইখন অনুষ্ঠানক আপলিফ্ট কৰাটো দৰকাৰ আছে। আৰু ইয়াত চালোঁ বিশেষকৈ যিবিলাক ক্লাছ চলি আছে ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ তেনেকুৱা নাই। আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ এটা ভাল দৰকাৰ আছে ইয়াত, এটা পঢ়া শুনাৰ এটা পৰিৱেশ আনিবলৈ, এটা এডুকেশ্যনৰ এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিবলৈ ইনফ্ৰাষ্ট্ৰাকচাৰৰ দৰকাৰ আছে। তো এইখিনি কথা আমি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চিফ মহোদয়ক জনাইছিলোঁ। আৰু তেখেতে বহুত আনন্দ মনেৰে কৈছিলে যে আপোনালোকে তেনেহ'লে গো হেড কৰক, যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ দৰকাৰ আছে সেইখনৰ যাতে প্ৰপ'জাল এটা আহে। আৰু সেই প্ৰপ'জালটো আমি এখন ইনষ্টিটিউশ্যনৰ পৰা ৰেডি কৰি তেখেতৰ ওচৰত লৈ গৈছিলোঁ। আৰু তেখেতে অলৰেডি অফিচিয়েল প্ৰচেছিং সেইটোৰ কাৰণে ষ্টাৰ্ট কৰিবলৈ তেখেতে গো হেড দি দিছে বা লিখিও দিছে। তো সেইকাৰণে তেখেতৰ কনচেণ্ট মৰ্মে বা তেখেতৰ পাৰ্মিশ্যন মৰ্মে আজি এইখন ডিগ্ৰী কলেজৰ কাৰণে আমাৰ এটা একাডেমিক বিল্ডিং যিটো অত্যন্ত জৰুৰী। ডিগ্ৰী কলেজত আহিছোঁ। আমাৰ মূল উদ্দেশ্য হৈছে বিগত কেইবা বছৰ ধৰি আমাৰ BTR অঞ্চলত LP আৰু UPত কোনো ধৰণৰ নিযুক্তি প্ৰদান কৰা নাই। কি কাৰণে নিযুক্তি প্ৰদান কৰা নাই এই বিষয়টো আমি এতিয়ালৈকে অৱগত নহয়। আৰু যদি আমি চাব যাওঁ অসমত এতিয়ালৈ 3-4বাৰকৈ নিযুক্তি প্ৰদান কৰিছে, কিন্তু BTR অঞ্চলত UP আৰু LP আমি পাছ কৰি বহুদিন হৈ গ'ল। 19ৰ আছে আৰু 2021ৰো আছে। প্ৰায় 4,000 মান নিযুক্তি পাছ কৰা আছে, মানে তেওঁলোকক নিযুক্তি প্ৰদান কৰিব লাগে। এয়া আমাৰ প্ৰমোদ বড়ো ছাৰলৈ আমাৰ এটা মেমৰেণ্ডাম আজি দিবলৈ আহিছিলোঁ, যদিও তেখেতে বিশেষ কিবা অসুবিধাৰ কাৰণে ইয়াত উপস্থিত হ'ব পৰা নাই। গতিকে আমাৰ অনুৰোধ যে উইলিয়ামছন ছাৰৰ জৰিয়তে আমি মেমৰেণ্ডামখন প্ৰদান কৰিছোঁ। আৰু তেখেতে এই মেমৰেণ্ডামখন ছাৰলৈ দিব বুলি কথা দিছে। আৰু আমি ইয়াৰ জৰিয়তে আমি অনুৰোধ জনাওঁ যাতে BTRৰ চিফ ছাৰ অতি সোনকালে আমাৰ BTR অঞ্চলত LP আৰু UPৰ নিযুক্তি প্ৰদান কৰে। ইয়াৰ কাৰণে আমি অল BTR LP UP টেট কোৱালিফাই এছ'চিয়েশ্যনৰ পৰা বিনম্ৰ অনুৰোধ থাকিল। ধন্যবাদ। মই অল BTR LP UP টেট কোৱালিফাই এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট হয়। মোৰ নাম অভিজিত দেৱনাথ।
গতিকে ইয়াৰ জৰিয়তে মই ক'ব খোজোঁ আমাৰ বিটিআৰ অঞ্চলৰ 5খন ডিষ্ট্ৰিক্টত যাতে অতি সোনকালে নিযুক্তিৰ কাৰণে ব্যৱস্থা কৰে এইটো আমাৰ ছাৰলৈ আহ্বান। ধন্যবাদ।